বন্ধুসকল, ইণ্টাৰনেটৰ সৃষ্টিক মানৱ জাতিৰ ইতিহাসৰ অন্যতম উল্লেখযোগ্য প্ৰযুক্তিগত উন্নতি বুলি গণ্য কৰা হয়। আপুনি জানেনে, প্ৰথম অৱস্থাত ই আছিল মুক্তমেয় গৱেষণা প্ৰতিষ্ঠানক সংযোগ কৰা এটা সীমিত নেটৱৰ্ক। কিন্তু এতিয়া ই এক বিশ্বব্যাপী ব্যৱস্থালৈ বিকশিত হৈছে, যিয়ে কোটি কোটি ব্যক্তি আৰু ডিভাইচক সংযোগ কৰে। এই ভিডিঅ'টোত আজি আমি ইণ্টাৰনেটৰ অস্তিত্ব কেনেকৈ আহিল তাৰ মনোমোহা বুৰঞ্জীক গভীৰভাৱে আলোচনা কৰিম। বন্ধুসকল, আজি আমি জনা ইণ্টাৰনেটৰ উৎপত্তি হৈছিল কোল্ড ৱাৰৰ সময়ত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাৰ পৰা। 1957 চনত যেতিয়া ছোভিয়েটে প্ৰথমটো ছেটেলাইট স্পুটনিক লঞ্চ কৰিছিল, তেতিয়া আমেৰিকান চৰকাৰে ইয়াৰ উত্তৰত টেকনলজিকেল ছুপাৰিয়ৰিটি পুনৰ লাভ কৰিবলৈ এডভান্স ৰিচাৰ্চ প্ৰজেক্ট এজেন্সি স্থাপন কৰিছিল। ছোভিয়েটৰ নিউক্লিয়াৰ আক্ৰমণৰ পৰা যোগাযোগৰ ক্ষতি ৰোধ কৰিবলৈ এই ডিচেণ্ট্ৰেলাইজ নেটৱৰ্ক গঢ়ি তুলিছিল। আজি আমি জনা ইণ্টাৰনেটৰ দিশত প্ৰাৰম্ভিক পদক্ষেপসমূহ 1960 চনতে লোৱা হৈছিল, তেতিয়া আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ ভিতৰত এটা সংস্থা ARPA কম্পিউটাৰ নেটৱৰ্কিং গৱেষণাৰ বাবে ধন আগবঢ়াবলৈ আৰম্ভ কৰিছিল। উদ্দেশ্য আছিল বিভিন্ন গৱেষণা প্ৰতিষ্ঠানক কম্পিউটাৰক সংযোগ কৰা, যাতে উন্নত তথ্য বিনিময় আৰু সহযোগিতাৰ সুবিধা হয়। 1969ত UCLA আৰু ষ্টেনফৰ্ডৰ মাজত প্ৰথম মেছেজৰ আদান প্ৰদানৰ জৰিয়তে ARPANET নামে পৰিচিত এই নেটৱৰ্কটো স্থাপন কৰা হৈছিল। ইয়াৰ পিছত 1971 চনৰ ভিতৰত এই নেটৱৰ্কসমূহৰ আকাৰ সম্প্ৰসাৰিত হয় আৰু অধিক সংখ্যক কম্পিউটাৰৰ আন্তঃসংযোগ ঘটি মুঠতে 23টা আন্তঃসংযোগী নেটৱৰ্কলৈ বৃদ্ধি পায়। 1972 চনত ইমেইলৰ প্ৰৱৰ্তনৰ লগে লগে ARPANET এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়। এই যোগাযোগৰ ধৰণটোৱে গৱেষকসকলক দক্ষতাৰে বাৰ্তা বিনিময় আৰু দীৰ্ঘ দূৰত্বলৈ ফাইলসমূহ ভাগ বতৰা কৰিবলৈ সক্ষম কৰি তোলে। ARPANET আৰু প্ৰাৰম্ভিক ইমেইলৰ ব্যৱস্থাৰ বিকাশে কম্পিউটাৰ নেটৱৰ্কিঙৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছিল, যদিও সেইবোৰ কেৱল একাডেমিক আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ বাবেহে সুলভ আছিল। বাণিজ্যিক সত্তাসমূহলৈ নেটৱৰ্কিং ক্ষমতা সম্প্ৰসাৰণ কৰিবলৈ কাৰিকৰী বাধাসমূহ অতিক্ৰম কৰি ফলপ্ৰসূ ব্যৱসায়িক মডেল স্থাপন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ আছিল। 1974 চনত ভিনকাৰ্ভ আৰু ববকানে ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল আৰু ইণ্টাৰনেট প্ৰট'কল TCP/IP স্পেচিফিকেশ্যন প্ৰকাশ কৰাৰ সময়ত এক উল্লেখযোগ্য অগ্ৰগতি ঘটে। ইয়াৰ ফলত বিভিন্ন নেটৱৰ্ক যেনে কম্পিউটাৰ বা ইণ্টাৰনেটৰ সৈতে সংযুক্ত ডিভাইচসমূহে ইটোৱে সিটোৰ লগত যোগাযোগ কৰিব পাৰিছিল। এই যোগাযোগ পদ্ধতিক পেকেট চুইচিং বুলি জনা যায়। বন্ধুসকল, পেকেট চুইচিঙত ইনফৰমেশ্যন বা ডাটাক পেকেট নামৰ স্মল পিচত বিভক্ত কৰা হয়, যিবোৰক নেটৱৰ্কসমূহৰ মাজেৰে ৰাইট ডেষ্টিনেশ্যনলৈ প্ৰেৰণ কৰিব পাৰি। পেকেট চুইচিঙে তথ্যসমূহ একেলগে পঠোৱাৰ পৰিৱৰ্তে সৰু সৰু টুকুৰাত প্ৰেৰণ কৰাৰ মূল কাৰণটো হ'ল ৰিলায়েবিলিটি। সৰু পেকেটত তথ্য প্ৰেৰণ কৰিলে সংক্ৰমণ অধিক ইণ্ডিপেণ্ডেণ্ট হয়। যদি এটা পেকেট নেটৱৰ্কৰ পথত হেৰাই যায় বা নষ্ট হয়, তেতিয়া সেই সৰু পেকেটটো পুনৰ প্ৰেৰণ কৰিলেই হয়। গোটেই বাৰ্তাটো আকৌ এবাৰ চেণ্ড কৰিব নালাগে। TCP/IP প্ৰট'কল ব্যৱহাৰ কৰি বহুতো নেটৱৰ্ক সংযোগ কৰি ইণ্টাৰনেটৱৰ্ক বা ইণ্টাৰনেটৰ গঠন কৰা হয়। 1983 চনত ARPANETে আনুষ্ঠানিকভাৱে TCP/IPক আঁকোৱালি লয়, যিয়ে সমসাময়িক ইণ্টাৰনেটৰ দিশত স্থানান্তৰিত হোৱাত ইংগিত দিয়ে। বন্ধুসকল, বিফৰ 1983 কম্পিউটাৰসমূহক কেৱল নিউমাৰিকেল IP এড্ৰেছৰ দ্বাৰাহে চিনাক্ত কৰা হৈছিল, যেনে 192.168.1.1। ইয়াৰ ফলত ব্যক্তিসকলৰ বাবে এটা প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল যে প্ৰতিটো কম্পিউটাৰৰ সৈতে কোনটো এড্ৰেছ মিল আছে সেইটো মনত ৰাখিবলৈ। 1983ত সৃষ্টি হোৱা ডোমেইন নেম ছিষ্টেমক নিউমাৰিকেল IP এড্ৰেছসমূহক ডোমেইন নেমলৈ ৰূপান্তৰ কৰিবলৈ ডিজাইন কৰা হৈছিল, যেনে google.com, yahoo.com আদি। ইয়াৰ এটা উদাহৰণ হ'ল যেতিয়া ডোমেইন নেম ছিষ্টেমৰ ইনভেণ্ট হোৱা নাছিল, তেতিয়া ইউজাৰসকলে www.google.comৰ পৰিৱৰ্তে নিউমাৰিকেল IP এড্ৰেছ 172.253.62.94 বুলি মনত ৰাখিব লাগিছিল। 1980 চনত ফাৰ্ষ্ট কমাৰ্চিয়েল ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ ISPৰ উত্থান ঘটে। প্ৰডেজি আৰু আমেৰিকা অনলাইনৰ দৰে উল্লেখযোগ্য কোম্পানীয়ে গ্ৰাহকৰ বাবে সম্প্ৰসাৰিত ইণ্টাৰনেটৰ পেইড প্ৰৱেশৰ প্ৰৱৰ্তন কৰে। তথাপিও এই প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰধানকৈ ৰিচাৰ্চাৰ, ষ্টুডেণ্ট আৰু কম্পিউটাৰ এনথুজিয়াষ্টসকলৰ বাবেহে সীমাবদ্ধ হৈ আছিল, কাৰণ ই জেনেৰেল পাব্লিকৰ বাবে সহজে উপলব্ধ নাছিল।
1990 চনত টিম বাৰ্নাৰ্ছ-লিয়ে ৱৰ্ল্ড ৱাইড ৱেব সৃষ্টি কৰিছিল, যিয়ে ব্যক্তিসকলক ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইণ্টাৰনেটৰ আন্তঃসংযোগী তথ্য লাভ কৰা এক সুবিধাজনক উপায় আগবঢ়াইছিল। 1993 চনত নেশ্যনেল চেণ্টাৰ ফৰ ছুপাৰ কম্পিউটিং এপ্লিকেশ্যন (NCSAত মাৰ্ক আণ্ডাৰছনৰ দলে ফাৰ্ষ্ট গ্ৰাফিকেল ৱেব ব্ৰাউজাৰ মজেইক মুকলি কৰে। মুক্তভাৱে প্ৰৱেশযোগ্য ৱেব ব্ৰাউজাৰৰ পৰিৱৰ্তনৰ বাবে ইণ্টাৰনেট সাধাৰণ জনতাই বহুলভাৱে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। আমেৰিকা অনলাইন আৰু প্ৰটেজিৰ দৰে ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলে বৃহৎ সংখ্যক পৰিয়ালক ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰিবলৈ আৰম্ভ কৰে। 1993 চনত ফাৰ্ষ্ট পেণ্টিয়াম চিপৰ উপলব্ধতাই ঘৰুৱা কম্পিউটাৰত ৱেব ব্ৰাউজাৰ চলাবলৈ পৰ্যাপ্ত শক্তি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ইণ্টাৰনেট ব্যৱহাৰৰ সুবিধাৰ বাবে ইণ্টাৰনেট কেফে নামৰ ৰাজহুৱা স্থানো স্থাপন কৰা হৈছিল। ৱাই-ফাই আৰু 3G 4G মোবাইল ডাটা নেটৱৰ্ক প্ৰৱৰ্তনৰ লগে লগে ৱায়াৰলেছ ইণ্টাৰনেট ব্যৱহাৰো অধিক সাধাৰণ হৈ পৰিছিল। The internet was made by university and governments and has seen lots of new technologies and the dotcom boom. ইণ্টাৰনেটৰ মুকলি আৰু ডিচেণ্ট্ৰেলাইজ প্ৰকৃতিৰ কাৰণ ইয়াৰ মূল ভেটি ARPANETক বুলি ক'ব পাৰি, য'ত তথ্যৰ মুক্ত প্ৰৱেশৰ দৰে মূল্যবোধক অগ্ৰাধিকাৰ দিয়া হৈছিল। প্ৰাৰম্ভিক গৱেষণা আৰু উন্নয়নৰ বাবে ARPANET বা বৰ্তমানৰ ইণ্টাৰনেটক আমেৰিকা প্ৰতিৰক্ষা বিভাগ, দ্য নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যন আৰু বিশ্ববিদ্যালয়কে ধৰি চৰকাৰী সংস্থাসমূহৰ দ্বাৰা বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল। ইণ্টাৰনেটৰ বিকাশৰ বৈশিষ্ট্য হৈছে অপেন ষ্টেণ্ডাৰ্ড, এ কালচাৰ অফ নলেজ শ্বেয়াৰিং আৰু দূৰদৰ্শী ব্যক্তি। চৰকাৰী গৱেষণা নেটৱৰ্ক হিচাপে আৰম্ভ হোৱা ই এতিয়া বিশ্বজুৰি 4.5 বিলিয়নতকৈও অধিক ব্যৱহাৰিক সংযোগ কৰিছে, যিয়ে যোগাযোগ, ব্যৱসায় আৰু সমাজক মৌলিকভাৱে ৰূপান্তৰিত কৰিছে। বন্ধুসকল, আমি প্ৰায়ে ইণ্টাৰনেটৰ উৎপত্তিৰ কথা বিবেচনা নকৰাকৈ ইয়াক ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ অস্তিত্ব উদ্ভাৱনীমূলক প্ৰচেষ্টা আৰু মুকলি সংস্কৃতিৰ বাবে হৈছে বুলি স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। The internet story should encourage us to think big, work together, and develop technologies that improve the world and make it more inclusive for everyone. ইণ্টাৰনেটৰ ইতিহাস এক চলি থকা প্ৰক্ৰিয়া, যিয়ে মানৱ কৌশলৰ জৰিয়তে অন্বেষণৰ অসংখ্য ৰোমাঞ্চকৰ সম্ভাৱনা আগবঢ়াইছে। বন্ধুসকল, এইখিনিয়ে আছিলে ইণ্টাৰনেটৰ চমু হিষ্ট্ৰী। অৱশেষত ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা কণ্টেণ্ট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় হিন্দ, জয় অসম।